আহকচোন আজি বন্ধাকবিৰ পকৰি বনাওঁ। তাৰ কাৰণে মই বন্ধাকবিখিনি কাটি ল'লোঁ আৰু লগত মই দিছোঁ 2 চামুচ বেচন আৰু লগতে মই অকণমান আটাও দিছোঁ দেই। আপোনালোকে পিঠাগুড়ি যে যিটো শুকুৱাই থোৱা হয় কেঁচা পিঠাগুড়ি সেইটোও দিব পাৰে, তেতিয়াও একদম পকৰিটো ধুনীয়া ক্ৰিস্পি হ'ব। লগত মই কালাৰ আহিবলৈ অকণমান জলকীয়া গুড়ি ছটিয়াই দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি দিছোঁ। অকণমান পানী দি মই ধুনীয়াকৈ মিশ্ৰণটো বনাই ল'লোঁ। তাৰপিছত কেৰাহীত তেল গৰম কৰি ইয়াত মই এটা এটাকৈ পকৰি দি দিলোঁ আৰু চাওকচোন কেনেকুৱা ধুনীয়া বনিছে নহয়, বহুত ক্ৰিস্পি হৈছে। আপোনালোকে বিচাৰিলে ইয়াত আৰু কিবাকিবি মছলা যোগ কৰিব পাৰে, মই কিন্তু চিম্পুলকৈ বনাইছোঁ। আজি কিন্তু চেনি দি গাখীৰ চাহকাপ বনোৱা নাই দেই, মই কাপটোৰ তলতে অকণমান মিঠৈ দি লৈছোঁ আৰু মিঠৈ দি চাহখিনি বাকি দিছোঁ। মোৰ চাহ আৰু পকৰি ৰেডি হৈ গ'ল। আৰু এটা কথা ক'বলৈ থাকিলে, আজি আপোনালোকৰ আশীৰ্বাদত মোৰ চেনেলটোৱে 1500 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। আগলৈকে মোক এনেকৈ মৰম আশীৰ্বাদ দি থাকিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। সকলোলৈকে বহুত 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 ধন্যবাদ।